ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰবাৰ তোমালোকৰ মাজত আহিছো। যোৱাটো ক্লাছত আমি ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে শিকিলো আৰু ত্ৰিকোণমিতিক অনুপাতবোৰৰ মাজৰ সম্পৰ্ক যেনে sin, cos, tan, cot, sec, cosec এই ছটা ত্ৰিকোণমিতিক অনুপাতৰ মাজৰ সম্পৰ্ক আমি ভালকৈ শিকিলো আৰু সেই সম্পৰ্ক লগতে ত্ৰিকোণমিতিক অনুপাতবোৰৰ ওপৰত যিটো প্ৰায়োগিক সেই প্ৰায়োগিক দিকটোলৈ আমি আগবাঢ়িব বিচাৰিছো। সেই প্ৰায়োগিক দিকটো আমি জানিব পাৰিম অনুশীলনী 8.1 ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন তোমালোকে অনুশীলনী 8.1 টো উলিয়াই লৈছো। অনুশীলনী 8.1 তাৰে প্ৰথম কোৱেশ্চনটো তোমালোকক দিছে যে ABC এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ দিছে B কোণটো সমকোণ আৰু এইটো 7 সেন্টিমিটাৰ দিছে BC মানটো AB মানটো 24 সেন্টিমিটাৰ দিছে। এটা কথা হ'ল কি এইটো আমাৰ সমকোণী ত্ৰিভুজ কিতাপত দিয়া আছে ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন তোমালোকে প্ৰথম প্ৰশ্নমতে আমি এই ছবিটো আঁকি ললো। আমাৰ B কোণটো সমকোণ আৰু A আৰু C আমাৰ দুটা সমকোণ আছে। আমি উলিয়াব লাগে sin A আৰু cos A। এতিয়া আমি প্ৰথম কথা হ'ল আমাৰ এই AC যিটো অতিভুজৰ মানটো আমাক দিয়া নাই। সেইকাৰণে তোমালোকে লিখি লবা দিয়া আছে ত্ৰিভুজ ABC ৰ এংগল B সমান 90 ডিগ্ৰী বুলি দিয়া আছে। AB সমান 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ। কিন্তু এটা কথা আমি এই বাহুডাল অতিভুজৰ মাপ আমাক দিয়া নাই। এতিয়া আমি অতিভুজৰ মাপটো আমাক লাগিব। গতিকে অতিভুজৰ মাপটো কেনেকৈ উলিয়াম তোমালোকে আগতে শিকি থৈছা যে পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছ গণিতজ্ঞ পাইথাগোৰাছে আমাক এটা উপপাদ্য দি থৈ দিছে। সেই উপপাদ্য তোমালোকে মনত পেলোৱা। উপপাদ্যটো এনেকুৱা এই সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সমান বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। গতিকে আমি এই সমকোণী ত্ৰিভুজৰ পৰা এনেকৈ পাব পাৰো এতেকে ত্ৰিভুজ ABC ৰ পৰা পাওঁ AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ। এইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য তোমালোকে লিখিব। এতিয়া কথা হ'ল কি আমি AC স্কয়াৰ মানটো আমাক উলিয়াব লাগে। AB মানটো আমাক দিয়া আছে 24 আৰু এইটো দিছে 7। সোয়া AC স্কয়াৰ সমান 24ক দুবাৰ পূৰণ কৰি দিলে মানে 24 * 24 576 হ'ব প্লাস 7 স্কয়াৰ তোমালোকে জানা এইটো 7 স্কয়াৰ মানে 49 আৰু দুয়োকে যেতিয়া আমি যোগ কৰি দিম তেতিয়া হ'ব 625। গতিকে AC বুলি লোৱাৰ লগে লগে ই বৰ্গমূল হ'ব 625 আৰু ইয়াৰ বৰ্গমূলটো ধনাত্মক বা ঋণাত্মক দুই ধৰণে আহিব, কিন্তু আমি অকল ধনাত্মক মানটোহে লম। ইয়াত লিখিম ধনাত্মক মান লৈ ধনাত্মক মান লোৱা হ'ব। 625 ৰ বৰ্গমূল দুটা হ'ব, ধনাত্মক 25 হ'ব এটা ঋণাত্মক 25 হ'ব, কিন্তু আমি ধনাত্মক মানটো লৈছো। এইখিনি লিখি লোৱা। যেতিয়া আমি AC মানটো পালো তেতিয়া আমাৰ AC মানটো আহি গ'ল ইয়াত 25 সেন্টিমিটাৰ। এতিয়া তোমালোকে চোৱা মই এইখিনি মোহাৰি দিছো ছাত্ৰ-ছাত্ৰীসকল এইখিনি চোৱা
এতিয়া আমাৰ মান দিব লাগে sin a আৰু cos a এতিয়া বিষয়টো আমাৰ খুব সহজ হৈ গ'ল এতিয়া গোটেই কিটা বাহু আছে কিন্তু ইয়া সূক্ষ্ম কোণটো পৰ্যবেক্ষণ কৰা সূক্ষ্ম কোণ কি আছে ছাত্ৰ-ছাত্ৰীসকল a গতিকে আমি a কোণটো লম আৰু মই আগতে কৈছিল মনত পেলোৱা a কোণৰ যেতিয়া সূক্ষ্ম কোণ a হ'ব ইয়াৰ বিপৰীত যিটো বাহু হ'ব এই বাহুডালক আমি কি লম লম্ব ই লম্ব হৈ গ'ল আৰু a কোণৰ সংলগ্ন যিটো ই হ'ব কি ভূমি ই হ'ব ভূমি আৰু ই হ'ব কৰ্ণ এতিয়া কথা হ'ল কি কাৰণ a কোণৰ বিপৰীতটো লম্ব হ'ব এই কথাটো তোমালোকক মই আগতে খুব ধুনীয়াকৈ বুজাই দিছো আৰু মনত ৰাখিছা নিশ্চয় এটাকে আমি উলিয়াম sin a কন্টিনিউ হৈ আছে ইয়াৰ পিছতে লিখিবা sin a আমি জানো sin থিটা মনত পেলোৱাছো সা ল ক লম্ব বাই কৰ্ণ নাছিল জানো হয় ইয়া লম্ব কোণটো তোমালোকে দেখিছা BC কৰ্ণ কোণটো দেখিছা AC লাহে গৈ তাৰ মানটো বহাই দিয়া BC ৰ মান কি পালা তোমালোকে দেখকে হৈ আছে BC ৰ মানটো 7 হয় না বাৰু আৰু AC ৰ মানটো কি AC ৰ মানটো কি 25 গতিকে তোমাৰ এটা উত্তৰ হ'ল A দ্বিতীয় ব্যাখ্যা উলিয়াব লাগে আমি cos a চোৱা cos a চালক ভূকতে লঘু তাৰ আগতে cos থিটা কি আছিল ভূমি বাই কৰ্ণ গতিকে ভূমি বাই কৰ্ণ এই কথাটো তোমালোকে মনত ৰাখিলে অসুবিধা একো নহয় cos থিটা সমান ভূমি সমান ভূমি বাই কৰ্ণ এটা ভূমি কোনটো হৈ আছে a কৰ্ণ কোনটো হৈ আছে বলে AC এতিয়া a ৰ মানটো পঢ়াই দিয়া a ৰ মানটো কিমান 24 আৰু কৰ্ণৰ মানটো কিমান 25 হেয়া হ'ল তোমাৰ দ্বিতীয় উত্তৰ লগে লগে তোমালোকে 2 নম্বৰটো চোৱা কাৰণ একেটা চিত্ৰৰ পৰা আমি 2 নম্বৰটো উলিয়াম এবাৰ এটো হৈ গ'ল ছাত্ৰ-ছাত্ৰীসকল এবাৰ তোমালোকে 2 নম্বৰ 2 নম্বৰটো যেতিয়া আমি চাম ইয়াতে আছে sin c আৰু আছে আমাৰ cos c খুব ভাল লাগিব এতিয়া তোমালোকৰ কথাবোৰ জলপটকে ওলাই থাকিব এতিয়া এইখিনি আমি মহাই চোৱা ইয়াতে এটা কথা চোৱা এইবাৰ অকমান চেঞ্জ কৰ্ণটো একে থাকিব এইবাৰ এই দুটা আমাৰ বদল হ'ব মই তোমালোকক আগতে কোৱা আছে যে যি কোনটো লম তাৰ বিপৰীত বাহুডাল সদায় কি হ'ব লম্ব এইটো হ'ল লম্ব বা ছুটিকৈ ল আৰু এইটো হ'ব ভূমি বা ভূ বুলি আমি ছুটিকৈ লিখো একেকে তুমি চোৱা একে তোমালোকে চোৱা sin c লম্ব বাই কৰ্ণ চালক ভূকতে লব এইটো মনত ৰাখিবা দেই ছাত্ৰ-ছাত্ৰী লম্ব বাই কৰ্ণ লম্ব এটা কোনটো হৈ আছে AB বাই AC AB ৰ মান তোমালোকৰ ছবি ধৰা পৰি আছে 24 কৰ্ণ কিমান 25 এয়া sin c একে ধৰণে cos c উলিয়াই দিয়া cos c টো ভূমি বাই কৰ্ণ ভূমি বাই কৰ্ণ ভূমি কি BC কৰ্ণ কি AC গতিকে BC ৰ মানটো লগাই দিয়া 7 আৰু কৰ্ণৰ মানটো 25 এয়া হ'ল আমাৰ দ্বিতীয় উত্তৰ একেবাৰে সহজ যিটো সূক্ষ্ম কোণ লবা তাৰ বিপৰীতটো লম্ব লবা আৰু সংলগ্ন বাহুডালক ভূমি লবা আৰু এই কথাটো মনত পেলালে তোমালোকে এনে ধৰণৰ পৰৱৰ্তী যিমানখিনি প্ৰশ্ন আছে তোমালোকে কৰিব পাৰিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল বুজি পালানে ভালকৈ মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল এই 8.1 অনুশীলনীৰ 8 নম্বৰ প্ৰশ্নটো মই তোমালোকক চাব কৈছো 8 নম্বৰ প্ৰশ্নটো চোৱাচোন একে অনুপাতৰ লগত অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি কিনে আমি কৰিব পৰা 8 নম্বৰ প্ৰশ্নটো চোৱাচোন তাত তোমালোকে লিখি লোৱা যে দিয়া আছে বুলি লিখা দিয়া আছে আমাক কি বুলি দিয়া আছে
3 cot a 3 cot a সমান 4 কিন্তু আমি প্রমাণ কৰিব লাগে 1 minus tan square a by 1 plus tan square a equal cos square a minus sin square a. cos square a minus sin square a হয়নে নহয় পৰীক্ষা কৰিব লাগে আমাৰ কিন্তু এইটো দিয়া আছে আমি এইটো হয়নে নহয় পৰীক্ষা কৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াত যদি তোমালোকে ত্ৰিকোণমিতিক অভেদৰ কথা যেতিয়া শিকিবাগৈ তেতিয়া ইয়াত বেলেগ ধৰণে কৰিব পাৰিবা কিন্তু এতিয়া যেহেতু আমি ত্ৰিকোণমিতিক অনুপাতৰ ভিতৰত সোমাই আছো গলে ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি আমি কেনেকৈ এইটো আমি দেখুৱাব পাৰিম তাকে তোমালোকে অকমান মন কৰা এতিয়া এই কথাটো যদি মই এনেকে লওঁ cot a সমান হ'লগে 4/3 আৰু যদিহে মই চাওঁ cot a মানে মই যদি এনেকে চাওঁ ইয়াত a কিন্তু মুঠতে সমকোণ বুলি ধৰি ভূসমকোণ আৰু সমকোণ যিকোনো এটা হ'ব পাৰে সমকোণ যেনিবা b a দিলো c এটা এই কোণৰ কাৰণে মোৰ কথাটো আহি গ'ল কি a এটা ভূসমকোণ আৰু cot a equal 4/3 মানে এই 3 টো সমান চিনৰ ওপৰলৈ ললো পূৰণ হৈ থকাৰ কাৰণে ই হৰণ হৈ তললৈ আহিল এতিয়া কথা হ'ল কি তোমালোকে মনত পেলোৱাচোন cot a মানে কি দিছিলো মই tan ৰ ৰুট মনত পেলোৱাচোন tan মানে কি আছিল তেলঘু tan কিটা মান লম্ব বাই ভূমি গতিকে tan ৰ ৰুটটো হৈছিল cot গতিকে ভূমি বাই লম্ব এতিয়া মই যদি ইয়া লিখো ভূমি বাই লম্ব সমান 4/3 মই ধৰি ললো ধৰা হওক ভূমি সমান 4k 4k বুলি যত k এটা ধ্ৰুৱক বুলি ললো এটো সমানুপাতিক ধ্ৰুৱক বুলি কম যত k এটা সমানুপাতিক ধ্ৰুৱক ভূমি সমান 4k আৰু লম্ব সমান 3k এতেকে ভূমি আৰু লম্ব জানিলে আমি সমকোণী ত্ৰিভুজাকাৰ পাইথাগোৰাছৰ উপপাদ্যটো যদি আমি প্ৰয়োগ কৰো তেতিয়া আমি লগে লগে কৰ্ণৰ মান পাম নহয় জানো এতেকে কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ গতিকে কৰ্ণ স্কয়াৰ সমান ভূমিৰ মানটো আছে 4k স্কয়াৰ প্লাস 3k স্কয়াৰ কৰ্ণ স্কয়াৰ সমান 16k স্কয়াৰ প্লাস 9k স্কয়াৰ কৰ্ণ স্কয়াৰ সমান 25k স্কয়াৰ হৈ গ'ল গতিকে কৰ্ণৰ মানটো আমি পালো ইয়াত বৰ্গমূল হোৱাৰ লগে 5k বৰ্গমূল হোৱা হ'ল এটো ধনাত্মক মান লৈ গতিকে কৰ্ণৰ মানটো আমাৰ পাই গ'ল কৰ্ণৰ মানটো আমি পালোগে 5k এতিয়া আমাৰ হাতত আছে ভূমি লম্ব আৰু কৰ্ণ এতিয়া আমি চাম কি হ'ব এইখিনি কোৱাৰ পিছত আমি এতিয়া পৰীক্ষা কৰিম আমাক কৈছে যে এই বাম পক্ষ সমান সোঁ পক্ষ হয়নে নহয় আমি পৰীক্ষা কৰিব লাগে এতিয়া যেহেতু আমাৰ ভূমিৰ মান পালো লম্বৰ মান পালো কৰ্ণৰ মান পালো গতিকে আমি বাম পক্ষ চাম বাম পক্ষ 1 minus tan square a 1 plus tan square a এতিয়া 1 minus tan a মানে কি আছিল
10a আছিলে আমাৰ কিমান 10a লিখি দিছো আকৌ এবাৰ এনেকে 1 প্লাস 10a আকৌ স্কয়াৰ এনেকে লিখি দিছো এতিয়া চোৱা 1 minus 10a মানে 10 থিটা 10 ৰ মানটো আছিলে লম্ব বাই ভূমি ল বাই ভূমি লম্ব বাই ভূমি ঠিক তেনেকে 1 প্লাস লম্ব বাই ভূমি স্কয়াৰ মই লিখি লৈছো ভূমি মানে 4k লম্ব আছিলে 3k কৰ্ণ আছিলে 5k এইখিনি লাগিব এইখিনি মোহাৰি দিছো এতিয়া মানখিনি বহাই দিয়া 1 minus লম্বৰ মান কি আছে 3k বাই ভূমিৰ মান কি আছে 4k এটো স্কয়াৰ হ'ব ইয়াত k তো নাইকিয়া হৈ যাব কাটি দিব পাৰি গুছাই দিব কাট কৰি দিলো ঠিক তেনেকে 1 প্লাস এটো 3k বাই 4k এটো কাট কৰি দিলো স্কয়াৰ আছে তাৰপিছত না আমি সমান হয়নে নহয় পৰীক্ষা কৰো 1 minus এতে একেবাৰতে লিখি দিলো 3 দুবাৰ পূৰণ কৰিলে 9 হ'ল 4 দুবাৰ পূৰণ কৰিলে 16 হ'ল ঠিক একে ধৰণে এটো 9 বা এটো 16 ওপৰত 16 লখাগু হ'ল এটো 16 বিয়োগ 9 7 হ'ল আৰু এটো 16 যোগ 9 25 এতিয়া ইয়াৰ পৰা আমি পামগৈ এই 16 টো কাট যাব উত্তৰ হ'ব 7/16 মই পালো বামপক্ষৰ মানটো 7/16 এইটো ধৰিব পাৰিছানে এইটো এনেকৈ কৰিবা 7/16 যদি মই এই হৰণ চিহ্ন পূৰণ কৰি দিও 16 টো ওপৰলৈ যাব 25 টো তললৈ আহিব তেতিয়া এই দুটা কাটি দিলে উত্তৰটো হ'ব 7/25 মই একেবাৰতে লিখিছিলো 7/16 টো গুছি গৈছে এইটো হ'ব 25 দেই এইটো 16 টো গুছি গল নহয় এইটো হ'ব 25 এতিয়া আমি কোন পক্ষটো চাও কোন পক্ষটো আমাৰ কি আছে এই এবাৰ আমি কোন পক্ষ চাও কোন পক্ষটো কি আছে চোৱা কোন পক্ষ cos square minus sin square a cos a whole square minus sin a whole square cos a মানে ভূমি বাই কর্ণ স্কয়ার মাইনাস লম্ব বাই কর্ণ স্কয়ার ভূমির মান কি পাইছো আমি 4k কর্ণ মান কি পাইছো 5k স্কয়ার k গুছি গল মাইনাস লম্ব মান 3k কর্ণ মান 5k এই k গুছি গল স্কয়ার a প্লাস 1 4 দুবাৰ পূৰণ কৰিলে 16 এটো 25 বিয়োগ এটো কিমান হ'ল 9 আৰু এটো হ'ল 25 এটা লঘাটো হ'ল 25 হ'ল 16 বা 9 হলে 7 এতিয়া ছাত্ৰছাত্ৰী একো দেখিলানে বাম পক্ষৰ মান আৰু সোঁ পক্ষৰ মান আমাৰ একেই হয় হেকত তোমালোকে লিখি দিবা হেকত এতেকে বাম পক্ষ সমান সোঁ পক্ষ গতিকে ছাত্ৰছাত্ৰীসকল চোৱা আমি যেতিয়া লম্ব কৰ্ণ ভূমি গুটি মানকিটা উলিয়াই ললো বাম পক্ষ লৈ আমি এটা মানত উপনীত হলো একে ধৰণে সোঁ পক্ষ ললো একে মানত উপনীত হলো গতিকে আমাক পৰীক্ষা কৰিবলৈ কৈছিলে যে বাম পক্ষ সমান সোঁ পক্ষ হয়নে নহয় আৰু আমি পৰীক্ষা উপনীত হলো গতিকে এই একেটা প্ৰশ্ন উত্তৰ তোমালোকে যেতিয়া ত্ৰিকোণমিতিক অভেদ শিকিবা তেতিয়া অলপ বেলেগ ধৰণে ছুটিকৈ কৰিব পাৰিবা কিন্তু ত্ৰিকোণমিতিক অনুপাত যদি প্ৰয়োগ কৰি কিনে তোমালোকে কৰিব বিচৰা তেতিয়া হলে এই অংকটো এনে ধৰণে কৰিবলৈ যত্ন কৰিবা ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে পুনৰবাৰ
যত্ন কৰিবা শিকিবা আৰু নেক্সট ক্লাছত আমি বাকি শিকিবলগীয়াবোৰ আমি শিকিম আজি